ৰচিদৰ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ কোনো ধৰণৰ ৰেচিপি লৈ অহা নাই। আজি মই আপোনালোকলৈ এটা ফুলৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই ফুলখিনি মই ভিতৰত থকা ফুল দেখুৱাম বুলি ভাবিছোঁ আজি। আৰু এই ফুলখিনিনো মই কেনেদৰে ৰাখিছোঁ, কি ৰাখিছোঁ তাকে দেখুৱাম, চাব আপোনালোকে। এয়া ভিতৰৰ বাৰান্দাখনৰ মই এটা চুকতে এনেদৰে এজোপা ফুল ৰাখিছোঁ। এই ফুলজোপা পদিনা পাতৰ দৰে হয় দেখিবলৈ, দেখিছে, নামটো নাজানো মই ভালদৰে। এইজোপা হৈছে ডংকি টেইল, আৰু ডংকি টেইলজোপা অনা মোৰ বেছি দিন হোৱা নাই। আৰু এইফালে এইজোপা হৈছে পৰ্তুলাকা, আমি 9 o'clockও কওঁ। এইফালে আছে এন্থুৰিয়াম। এন্থুৰিয়ামৰ বিষয়ে মই আগত ভালদৰে দেখুৱাইছোঁৱে আৰু কৈছোঁ। এইফালে আছে এজোপা চাকুলেণ্টজোপা হালধীয়া ফুলে, আৰু এপাহ ফুলিলে ফুলিলেও এজোপা 4টামান বজাত ফুলে, তাৰপিছত আবেলি হোৱাৰ লগে লগে 5টামান বজাতে মৰহি যায় ফুলপাহ। আৰু পাছফালে এনেদৰে চুকত ৰাখিছোঁ বাবুল প্লেণ্ট, দেখিছে, সৰু সৰু টাবত। এফালে আছে কচু, তলত থৈছোঁ, আৰু ওচৰতে আছে মিনি গোলাপ, আৰু এজোপা হৈছে এগ্লনিমা, আৰু এইবিলাক পাতবাহাৰ। এফালে আছে ৰাবাৰ প্লেণ্ট। যিমানখিনি ফুল থৈছোঁ মই গোটেইখিনি দেখুওৱা সম্ভৱ নহ'ব, আৰু বিশেষকৈ ভিডিঅ'টো দীঘলীয়া হ'ব, সেইটো কাৰণে মই চমুকৈ কৈ থৈছোঁ। এইখিনি হৈছে এন্থুৰিয়ামে, আৰু এইজোপা হৈছে এজেলিয়া। এজেলিয়াজোপা এনেদৰে ডাঙৰ টাবত থৈছোঁ, দেখিছে, ডাঙৰ আৰু খুব জোপোহা ধুনীয়া হৈছে। এইখিনিও এন্থুৰিয়ামেই হয়। আৰু এজোপা ইনডোৰ প্লেণ্টে, এনেকুৱা ইনডোৰ প্লেণ্ট একে জাতৰে দুবিধ আছে। এইটো এটা হৈছে হালধীয়া আৰু এটা হৈছে সেউজীয়া। এইজোপা হৈছে সেউজীয়াজোপা, আৰু গোটেই পাতখিনি সম্পূৰ্ণ সেউজীয়া হয়, আৰু সেইটো সৰুটো এখিলা যদি হালধীয়া হয়, এখিলা সেউজীয়া হয়। আৰু এইফালে আছে পিচ লিলি এপ্ৰিল আৰু মে' মাহতে ফুলে, আৰু তেতিয়াই ফুলা ফুল এতিয়া শুকাইছে আৰু লাহেকৈ, দেখিছে। আৰু এইফালে এটা চুকত মই এখন সৰু টাবত ফুল ৰুইছোঁ। এইবিলাক স্পাইডাৰ প্লেণ্ট দুজোপা আছে, আৰু ঢেকীয়া প্ৰজাতিৰ লগতে মানি প্লেণ্ট এনেদৰে থৈছোঁ সৰু টাবত। এইটো এটা আগৰ পৰাই ৰুইছিলোঁ, ধুনীয়াকৈ বাচিলে, দেখিছে, ইমান ধুনীয়াকৈ। আৰু এইটো এটা হৈছে ঢেকীয়া প্ৰজাতি, বাহিৰত ডাঙৰ জোপা আছে, ইয়াত মই এনেই অকণমানি টাব এটা ৰুই দিছোঁ। এজোপা একেই হয়, এই দুজোপা 3জোপা আছে, 4জোপাই আছে, 2জোপা ভিতৰত আছে, আৰু 2জোপা মই বাহিৰত ৰাখিছোঁ। আৰু এইজোপা এইটো এটা ডালেই ৰুইছিলোঁ মই, বাহিৰত ডাঙৰ এটা টাবত হৈ গৈছে, এইটো সৰুকৈ থৈছোঁ, আগ কাটি দিলেই হয়। এইটো আছে, মই এনেকুৱা অকণমানি এটা টাবত থৈছোঁ। আৰু এজোপা কচু, 3টা পাত হৈছে, একেই এজোপা দিছে, লগতে আৰু এটা আছে এইটো। আৰু এইফালে ওপৰত আছে ৰাখিছোঁ মই এনেকৈ কণী খোলা কালাৰ কৰিছিলোঁ, কালাৰ কৰি এনেকৈ ইয়াত আঠা লগাই পিনে থৈ দিছোঁ, দেখিছে। এনেকৈ ইয়াত মই 9 o'clock ৰুই দিছোঁ। যদি এইখিনি গেলি যায় তেতিয়া মই মাজতে আকৌ ইমপেশ্যনৰ পুলি ৰুই দিওঁ, তেনেকৈ। এইফালে আছে এজোপা ফিটনিয়া, আৰু এইটো হৈছে কেকটাছ। ইফালে এজোপা ৰাখিছোঁ বেগনীয়া। ঠাইৰ অভাৱত বহুত লেপাথেপাকৈ থ'ব লগা হৈছে। এইটো এটা কেকটাছ, আৰু এইটো এটা কেকটাছেই হয়। ইয়াৰ বহুত পোখা হ'ল, আৰু ইয়াক বহুতক দিলোঁ মই এইটো। আৰু এজোপা পাতবাহাৰেই হয়, দেখিছে, ইয়াৰ পাতৰে সৌন্দৰ্য।
আৰু মই বাহিৰত বহুত ফুল হোৱাৰ কাৰণে মই ভিতৰত ৰাখিছিলোঁ। ভিতৰত থ'লে কি হয় পাতটো সেউজীয়া হৈ যায় আৰু যিমান পাৰে ৰ'দত থ'লে পাতটো মানে যদি এখিলা সম্পূৰ্ণ গুলপীয়া হ'ব, এজোপা এখিলা সেউজীয়া হ'ব। পৰাপক্ষত এজোপা কিন্তু ৰোৱা মোৰ কেইবাবছৰো হ'ল আৰু খুব ধুনীয়া দেখিছেনে। ডাঙৰ টাবত দি দিয়াৰ লগে লগে বহুত ডাঙৰ হ'ল গছজোপা আৰু ইয়াৰ পৰা মই বহুত পুলি উলিয়ালোঁ আৰু বহুতক দিছোঁ মই এই পুলিখিনি দেখিছে। তাৰপিছত এই কৰ্ণাৰত থৈছোঁ এনেকৈ বেগনীয়া আৰু এইটো 1000 মাদাৰ্ছ কিবা তেনেকুৱা কিবা এটা কয়। আৰু এইখিনি এজোপা টাৰ্টল ভাইন, ল'ৰাটো চাইকেলৰ বাস্কেট এটাত থৈছোঁ এইখিনি। আৰু এইখিনি এজোপা মাৰ্বল মানি প্লেণ্ট, এজোপা মোক বা এগৰাকীয়ে দিছিলে, বেছি দিন হোৱা নাই দিয়া মোক। আৰু এজোপা ফুল এনেকুৱা পাতৰে সৌন্দৰ্য হয়। মই নতুনকৈ আনিছোঁ, এই ফুলজোপাৰ নাম মই নাজানো। আৰু এজোপা হৈছে বেম্বো প্লেণ্ট মই এনেকৈ ৰাখিছোঁ, খুব ভাল লাগে দেখিবলৈ পাতটো দেখিছে। মই কৈছোঁ গোটেইখিনি সম্পূৰ্ণকৈ মই দেখুওৱা নাই। বাৰাণ্ডা ফুল মই গোটেই বাৰাণ্ডাখনতেই ৰাখিছোঁ ফুলখিনি। আৰু এইফালে সেইখিনি ৰাখিছোঁ সৰু সৰু টাবত। আৰু এইফালে আন এখন টেট মই এনেদৰে এটা চৰাই সজাৰ ওপৰত দি সজাইছোঁ। সৰু সৰু টাবত এনেদৰে সৰুকৈ প্লেণ্ট থৈছোঁ। এইকেইটা স্নেক প্লেণ্ট দেখিছে। আৰু এজোপা দেখিছে, এজোপা মনষ্টাৰ হয় দেখিছে। ইয়াৰ পাতৰে সৌন্দৰ্য, কোনোবাই যেন খুব ধুনীয়া ডিজাইন লগাই কাটি থৈছে তেনেকুৱা দেখে। পাতখিলা দেখিছেনে? আৰু কেতিয়াবা পোকে খোৱা পাতৰ দৰেও লাগে নহয়নে? আৰু কাষতে আছে এজোপা মানি প্লেণ্টৰ এটা জাত হয় দেখিছে। এয়া আপোনালোকৰ আগত আজি মই মোৰ বাৰাণ্ডাখনত থোৱা ফুলখিনি দেখুৱালোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু লগতে নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাই থাকিব। আৰু আপোনালোকে যদি মোক সঁহাৰি দি যায়, ময়ো এনেদৰে ভিডিঅ'সমূহ দিবলৈ উৎসাহ পাম। আৰু আজিলৈ আহোঁ, ধন্যবাদ।